हेलो फ्रेंड वेलकम टू माय चैनल और आपनालोके केनेके आछे आपनालोके भाले आछे तो आहकसुन मैं नतुन ब्लग एटा शेयर करि आछो आजि तो मोर एटु डांगर छोवाली हय आरो आजिर ब्लगटु हल मोर मा देउतार घर एटु मोर डांगर छोवालीटु आहि पाले आमी कथा चथा पाति आछो मा देउतार लगत फुरिब आइसे छोवालीटु आरो ভাল লাগিছে ছোৱালীটো মানে তাৰ এটা ল'ৰা এটা ছোৱালী আছে আপোনালোকে আগতেও চাইছে আর এইটো মোৰ মাঝি ছোৱালী হি ডাঙৰ ছোৱালী আৰু সৰু ছোৱালীজন মংগলদৈত কাম কৰে চাকৰি কৰে হি তাতেই আছে তো এতিয়া আমি মানে ক'ত যাবলৈ ওলাম আৰু কিন্তু মই ভাবিছোঁ এটা ব্লগ বনাই দিওঁ আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিওঁ তো আপোনালোকে বহুত ভাল ভাল মোক কমেণ্ট কৰে থ্যাংক ইউ সো মাচ আৰু যোনে মোৰ সাবস্ক্ৰাইব এণ্ড ভিউৱাৰ্ছ আছে আপোনালোকে বহুত বহুত ধন্যবাদ থকাৰ কাৰণে আৰু যোনে এতিয়ালৈকে কৰা নাই সাবস্ক্ৰাইব তো প্লিজ সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগতে থাকিব আৰু এইটো মোৰ ঘৰতে মোৰ ভাইৰ এটা অফিচ আছে এই অফিচটো বৰ ধুনীয়া তো এইটো সমীৰ সিকিউৰিটি এজেন্সি অফিচ আছে প্ৰাইভেট লিমিটেড তো এইটো ঘৰৰ মাজত এটাও কৰিছে কেতিয়াবা ঘৰতো অফিচটো খোলে আৰু বাদবাকি যে মেইন অফিচটো আছে সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিমে তো এইটো আজি মই ঘৰতো মই দেখাওঁ মা দেউতাৰ ঘৰটো দেখাওঁ মোৰ ভাইৰ বুঢ়াৰীটো যি আছে তাকো মই দেখাওঁ তো এতিয়া অফিচটো ধুনীয়া আছে ইয়াতে মই ভাবিছোঁ আজি এটা ব্লগ এইটো মা দেউতাৰ ঘৰৰ পৰাই কৰোঁ তো যিমান আপোনালোকে ডেকৰেশ্যন দেখি চাই আছে সেইটো মোৰ ভাইয়ে কৰিছে এইটো মোৰ ভাই সি আগতে আৰ্মিত আছিল এতিয়া ৰিটায়াৰ হৈ কাৰণে এয়াৰফ'ৰ্চত চাকৰি কৰি আছে আৰু লগতে চিকিউৰিটি এজেন্সি প্ৰাইভেট লিমিটেড আছে এইটো খুলিছে তো চাকৰিও দিয়ে সি তো তাৰ লগতে অকণমান মই কৰিলোঁ মই কৈছোঁ ভাইটি মই এটা ব্লগ বনাই লওঁ তো সি কৈছে ঠিক আছে বনাওঁ বাইদেউ তো সি বহি আছে এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব আৰু সি ভাল থাকি আৰু বহুত উন্নতি কৰিব পাৰে তো এইটো মোৰ মা দেউতাৰে ঘৰ হয় আৰু তলত অফিচটো আছে এটা 3তলা আছে আৰু মাজতলাটো মই থাকোঁ আৰু মন্দিৰ চন্দিৰ আছে 3তলাত কিচেন আছে বালকনি আছে তাতে আমি বহিখানে চাওঁ তো বিৰাট ভাল লাগে মই যেতিয়া আহোঁ মা দেউতাৰ ঘৰ মোৰ বিৰাট ভাল লাগে ডাঙৰ ডাঙৰ ঘৰ ৰুমবিলাক আছে চব আছে তো এইবিলাক যিমান কিবা কিবি কৰা আছে চব মোৰ ভাইয়ে কৰিছে ইয়াতেও মানে অফিচতো এটা ভগৱানৰ হেৰি ৰাখিছে তো ইমান ভাল লাগিছে মানে আপোনালোকক শ্বেয়াৰ নকৰি মই থাকিবই নোৱাৰোঁ তো বলকচোন ওপৰত যাওঁ আৰু ওপৰত গৈ আপোনালোকে দেখাই দিওঁ তো ইয়াতে মোৰ ভাই বোৱাৰী পায়স বনাইছে আৰু পায়স বনাই খানে দিলে মোৰ ছোৱালীটো আহিছে যেতিয়া সি মানে গম পালে বোৱাৰী গম পাই এখানে বনাই দিলে পায়স তো এইটো গৰম গৰম পায়স আছে তো আমি এতিয়া ছোৱালীও বহি আছে সিও খাব মাঝি ছোৱালীও খাব ডাঙৰ ছোৱালীও খাব ময়ো খাম তো ভাল লাগিছে এতিয়া এইটো মোৰ ভাইৰ বোৱাৰী টিভি চাই এখানে কাপোৰ চাপোৰ ধোৱা যে শুকাই গ'ল সেইটো কাপোৰে ভাঁজ কৰি আছে টিভিও চাই আছোঁ আমাৰ লগত কথাও পাতি আছে কিবা কিবি বনাই দি আছে আমি খাই আছোঁ মানে ইমান ধুনীয়া কৰি আলহী সেৱা কৰে আৰু নক'ব তো এতিয়া মা দেউতা মানে কৈ আছে যে ব্লগ পিছত এক জেগাত ফুৰিব যাওঁ তো সেইকাৰণে আমি যাবলৈ ওলাম আৰু মই এতিয়া তো চাওঁ ক'ত যাওঁ এইটো মই পিছত দেখাম আপোনালোকে আজি মই ভাইৰ ঘৰটো মানে অকণমান দেখাই দিওঁ তো এতিয়া ওপৰত উঠাৰ কাৰণে এইটো চিৰি আছে আৰু ধুনীয়া কৰি সজাই আছে মানে ইমান কিবা কিবি দি খানে ভাল লাগিছে মোৰ দেখাত তো এইবিলাক যিমান ডেকৰেশ্যন কৰে মোৰ ভাইয়ে কৰে আর ভাই বোৱাৰীটো মানে সি দিন ৰাতি কিচেনতে থাকে আৰু ৰকমৰ ভাত চাত বনায় আঞ্জা বনায় ইমান ধুনীয়া ধুনীয়া মানে ৰন্ধা বঢ়া কৰে আৰু ইমান আমি খায়ে থাকোঁ কিবা কিবি বনাই থাকে দিয়ে থাকে বৰ ভাল তো এইটো ওপৰত গৈ এখানে আমাৰ আৰু ৰুম আছে ভগৱানৰে হেৰি আছে আৰু তাৰ ওপৰত আৰু আছে ছাদ আছে তাতে পায়রা ৰাখা আছে আর এইটো হ'ল মোৰ ভাইৰ যে ৰুম এইটো ল'ৰা ছোৱালীৰ ৰুম হয় আৰু লগতে আছে যে ভগৱানৰ মানে হেৰি আসন আছে আৰু এইটো ধুনীয়া কৰি এটা মানে ৰুম বনাইছে এতিয়া আমাৰ গুৰুদেৱ থাকে ইয়াতে আৰু যিমান প্ৰভু থাকে আৰু এইটো হ'ল মোৰ ভাইৰ আৰু বোৱাৰীৰ ৰুম এইটোতে মই থাকোঁ এইটো ৰুমত মই কব্জা কৰি থওঁ আৰু মই ইয়াতে থওঁ ভাইহঁতৰ তলত শুৱে তো বৰ ভাল লাগে মানে মা দেউতাৰ ঘৰে আপোনালোকেও জানে আৰু গ'লে আৰু আহিব ইচ্ছা নাযায় মোৰ কিন্তু কি কৰিম মই অসমতে থাকোঁ এতিয়া কলিকাতাতো গৈ থাকোঁ মই যাই থাকোঁ আৰু বছৰেকে বহুতবাৰ যাওঁ বহুতবাৰ আহোঁ মই
তো এতিয়া ৰাতি হৈ গ'ল আৰু আন্ধাৰ চান্ধাৰ হৈ গ'ল তো এতিয়া সন্ধ্যা বাতি দি আছে ভাই বোৱাৰীটো তো মই ভাবিছোঁ ৰাতিৰো অকণমান মই দেখাই দিওঁ আৰু কেনেকৈ লাগে ব্লগটো মোৰ আপোনালোকে ক'বচোন আৰু ভাল লাগিলে মোক কমেণ্ট বক্সত লিখিব আৰু যদি কিবা চাব খোজে আপোনালোকে সেইটোও ক'ব আপোনালোকে ৰেচিপি চাব খোজে না ব্লগ চাব খোজে এইটো আপোনালোকে ক'ব পাৰে তো আপোনালোকে যিটো পচন্দ কৰিব মই সেইটোৱে দিম আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোৰ লগতেই থাকিব আৰু বেল বাটনটো হিট কৰিব তেনেহ'লে বৰ ভাল লাগিব তো মা দেউতাৰ ৰুমটো ভাইৰ ৰুমটো এইবিলাক কেনেকৈ লাগিল আৰু ডেক'ৰেশ্যনবিলাক কেনেকৈ লাগিল আপোনালোকে ক'বচোন আর এইটো পুরা মানে পাথর দি খানে ঘরটো বনাইছে আৰু মার্বেল দি খানে গোটেই ঘরটো আর ওপৰত মই বেলেগ দিন দেখাই দিম আপোনাক ওপৰত যাই খানে এইটো তাতে গ'লে বাৰু আৰু উঠা মানে উঠিব লাগে আৰু মোৰ ইমান অভ্যাস নাই আৰু চিৰি উঠা নামা তো বলকচোন তলতেই যাওঁ আৰু আজিৰ ব্লগটো বাই বাই চি ইউ আগে